আত্মসহায়ক গোট মহিলাবিলাকৰ যিটো আছে টোটেল 22,899 জনী আমাৰ সদস্যসকলক একেলগে দতমাৰ এই মুকলি পথাৰখনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ প্ৰতিনিধি হিচাপে আমাৰ অসমৰ এজন শক্তিশালী কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া EM সকলৰ সন্মুখত তেখেতে আজি যিটো চেক বিতৰণৰ কাৰ্যসূচী ল'লে মুখ্য অতিথি হিচাপে তেখেতে থাকি পেলাই অসমৰ মুখ্যমন্ত্ৰীৰ হৈ যেনেকুৱা ধৰণৰ মহিলাসকলৰ আমাৰ আত্মসহায়ক গোট যিবিলাক আছে আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ কাৰণে এটা শক্তিশালী অৰ্থনৈতিক মানে কাঠামো যিটো আমাৰ বুনিয়াদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোটৰ সদস্যসকলক জনপ্ৰতি 10,000কৈ টকা দিয়াৰ যিটো উদ্দেশ্য তেখেতে যেনেকুৱা ধৰণৰ সুন্দৰকৈ ব্যাখ্যা কৰি দি মহিলাসকলক উৎসাহিত কৰিলে মই ইয়াৰ কাৰণে আমাৰ আজিৰ যিজন মুখ্য অতিথি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একেলগে 22,899 জনী মহিলাসকলক আমাৰ যিসকল আত্মসহায়ক গোটৰ সদস্য আছে তেখেতসকলক 10,000 টকাৰ যিটো আমাৰ চেক বিতৰণ কৰিবৰ কাৰণে আঁচনি মহিলা উদ্যমিতা আঁচনিৰ নামেৰে আজি ইয়াত ৰূপায়ণ কৰিলে শুভাৰম্ভ কৰিলে দতমা সমষ্টিৰ কাৰণে ইয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী অসমৰ আমাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই মানে এই অঞ্চলৰ ৰাইজৰ হৈ সমষ্টিবাসী ৰাইজৰ হৈ আত্মসহায়ক গোটৰ হৈ অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ তেখেতে যেনেকুৱা ধৰণৰ এটা আঁচনি গ্ৰহণ কৰিছে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে আৰ্থিকভাৱে সবল হ'বৰ কাৰণে শক্তিশালী হ'বৰ কাৰণে যেনেকুৱা ধৰণৰ এটা আজি মানে দায়িত্ব অৰ্পণ কৰিছে যেনেকুৱা ধৰণৰ এটা চৰকাৰীভাৱে সাহায্য প্ৰদান কৰিছে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলক আজি উদ্যমিতা মহিলা আঁচনিৰ নামত 10,000 দিয়াৰ বাহিৰেও অৰুণোদয় আঁচনি লাখপতি বাইদেউ নানান ধৰণৰ আঁচনি দিয়াৰ দ্বাৰা দি যেনেকুৱা ধৰণৰ সহায় কৰিব মানে আঁচনি গ্ৰহণ কৰিছে আগুৱাই নিয়াৰ কাৰণে যেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিছে মই আজিলৈকে ক'বলৈ গ'লে অসমৰ কোনো চৰকাৰে তেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰা নাছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আজি মুখ্যমন্ত্ৰী এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে চিফ মিনিষ্টাৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম হিচাপে এই আঁচনিবিলাক ৰূপায়ণ কৰাৰ দ্বাৰা দি অসমৰ মহিলাসকলৰ যিটো অৱস্থা যথেষ্ট উন্নত হৈছে যথেষ্ট মানে এওঁলোকৰ অৰ্থনৈতিক দিশত অংশগ্ৰহণ কৰি পেলাই কাম কৰিবৰ কাৰণে উৎসাহ যথেষ্ট বাঢ়িছে আমাৰ পুৰুষৰ লগতে ঘৰ সংসাৰ চলাবৰ কাৰণে দায়িত্ব তেখেতসকলৰো যে আছে সেইখিনি বুজিবলৈ সক্ষম হৈছে আৰু মহিলা পুৰুষ গিৰিয়েক আৰু মানে মহিলা একেলগে একেখন পৰিয়ালৰ দায়িত্ব সমানে লৈ পেলাই কাম কৰিলে এইখন পৰিয়ালৰ মানে এটা ভাল উন্নতি হোৱাৰ পথটো প্ৰশস্ত হয় আৰু ইয়াৰ কাৰণে মহিলাসকলক পুৰুষৰ সমানে অৰ্থনৈতিক দিশত শক্তিশালী সবল কৰিবৰ কাৰণে পৰিয়ালটো চম্ভালিব পৰা মহিলাসকলৰ যথেষ্ট যিহেতু শক্তি আছে যথেষ্ট তেখেতসকলৰ কাম কৰাৰ এই ধৰণৰ এটা উৎসাহ উদ্দীপনা আছে সেইটো আমি মানে বাস্তৱত প্ৰেক্টিকেলি কামত লগাবৰ কাৰণে এই আঁচনিটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো গ্ৰহণ কৰিলে ইয়াৰ কাৰণে অসমৰ মহিলাসকলৰ মাত্ৰ নহয় অসমৰ জাতীয় জীৱনত জাতীয় সমাজত যথেষ্ট লাভান্বিত হৈছে যথেষ্ট উপকৃত হৈছে আৰু এই ধৰণৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে লোৱাটো এটা ঐতিহাসিক পদক্ষেপ বুলি মই ক'ব খোজোঁ আৰু অসমবাসী ৰাইজৰ অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত যথেষ্ট অৰিহণা মানে আগবঢ়াইছে যথেষ্ট অসমৰ মানুহবিলাকৰ উপকৃত হৈছে বুলি মই ক'ব বিচাৰোঁ আমি এটা একশ্যন প্লেন তৈয়াৰ কৰিছোঁ আপোনাসকলে জানে যে এতিয়া যিহেতু আমাৰ শিক্ষা বিভাগ BTCৰ হাতত অৰ্পণ কৰা ট্ৰেন্সফাৰ এটা ছাবজেক্ট আৰু BTCৰ হাতত যিহেতু এটা লেজিছলেটিভ পাৱাৰ আছে আমাৰ এই লেজিছলেটিভ পাৱাৰটো ৰূপায়ণ কৰি পেলাই ব্যৱহাৰ কৰি আমি অসম চৰকাৰে যেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে এক বনাই ইতিমধ্যে তেওঁলোকে মানে চৰকাৰীকৰণৰ ব্যৱস্থা হাতত লৈ কাম কৰি আছে ঠিক তেনেদৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে BTCৰ ফালৰ পৰাও আমাৰ যিবিলাক LP UP হাইস্কুল কলেজ ছেকেণ্ডাৰীবিলাক আছে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে নতুনকৈ এক বনোৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে
আমি কমিটি অলৰেডি BTC গভৰ্ণমেণ্টৰ পৰা গঠন কৰিছোঁ এক্টটো ড্ৰাফটিং কৰিবৰ কাৰণে আমি অহা এই ডিচেম্বৰৰ 10-12 দিনৰ ভিতৰতে নিশ্চয়কৈ আমাৰ এক্টটো কমপ্লিটলি বনাই ল'ব পাৰিম ইয়াৰ পিছত এক্টটো আমি সৰ্বসন্মতিক্ৰমে পাছ কৰি ল'ব লাগিব বিধানসভাৰ মজিয়াত পেছ কৰি ইয়াৰ পিছত আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন সম্পূৰ্ণ হৈ যাব আৰু অসম চৰকাৰে ইয়াৰ ওপৰত অনুমোদন জনাই বিত্তীয় তেখেতসকলৰ ফালৰ পৰা যিটো দায়িত্ব লোৱাৰ তেওঁলোকৰ এটা কৰ্তব্য বা দায়িত্ব আছে তেওঁলোকে পালন কৰিব এইটো অসম চৰকাৰৰ যিহেতু গভৰ্ণমেণ্ট প্ৰগ্ৰাম হয় আৰু অসম চৰকাৰৰ আঁচনি হয় আমি অসম চৰকাৰ আৰু BTC গভৰ্ণমেণ্ট এতিয়া যৌথভাৱে প্ৰগ্ৰামবিলাক যিহেতু লোৱা হৈছে গতিকে অসম চৰকাৰৰ আজি যেনেকৈ আমাৰ ইয়াত এজন মন্ত্ৰী আহি পেলাই তেখেতৰ হাতেৰে আমি মুকলি কৰিছোঁ তেনেকুৱা ধৰণৰ প্ৰত্যেকটো সমষ্টিৰ প্ৰগ্ৰামবিলাক মন্ত্ৰী অসমৰ পৰা আহি পেলাই মুকলি যিহেতু কৰিব লাগিব গতিকে বিভিন্ন ব্যস্ততাৰ মাজত তেখেতসকলে যিহেতু কাম কৰি আছে গোটেই অসমখনত অসমবাসী ৰাইজৰ হৈ তেওঁলোকৰ সুবিধা তেওঁলোকৰ অসুবিধা চাই মেলি কেতিয়া সময় হয় কেতিয়া সুযোগ হয় এইবিলাক BTC গভৰ্ণমেণ্ট আৰু অসম চৰকাৰৰ মাজত আলোচনা কৰি আমি সময় নিৰ্ধাৰণ কৰিম এই হিচাপে প্ৰত্যেকটো সমষ্টিত আমাৰ আজিৰ দৰে প্ৰগ্ৰামবিলাক চলাই থকা হ'ব এইটো সময়ত আপোনালোকক আমি জনাই দিম